Good morning. Good morning. Paharia Jila, North Kachar আৰু কাৰ্বি আংলং জিলালৈ আমাৰ 5টা প্ৰাৰ্থী আছে 5টা প্ৰাৰ্থীও মই পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ আৰু যিহেতু 100% খাটাং 5টা ওলাই আহিবতো খাটাং আৰু ৰিজাল্ট আগতে পাই গৈছোঁ যিহেতু আমাৰ দলৰ এছেছমেণ্ট থাকে নহয় এতিয়া বুথৰ পৰ্যায়ৰ পৰা যিটো আমাৰ বুথৰ সভাপতি এই গোটেই এছেছমেণ্ট লৈ মানে 5টাও জিকাটো খাটাং কেনেকুৱা অসমৰ ক্ষেত্ৰত কেনেকুৱা ধাৰণা কৰে আপুনি অসমখনো জিকিব যিহেতু এছেছমেণ্ট আমাৰ 90 এবভ বুলি কৈ আছে নিশ্চয় সেইমতে হ'ব আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ আমাৰ বিজেপি চৰকাৰ হ'ব সেইটো বিৰোধীয়ে কাৰ্বি আংলঙত ডিফু বোকাজান আৰু আমডি দাবী কৰি আছে তেনেকুৱা নহয় আপোনালোকে কেলকুলেশ্যনটো ভালকৈ কৰকচোন আমাৰ দলীয় যিটো আমাৰ কৰ্মী আমাৰ যিটো সদস্য বুলি কয় 70-80,000 আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সদস্য আছে এই দলৰ সদস্যবিলাক কেতিয়াও দলৰ গাদ্দাৰী নকৰে তো সেইটো হিচাপ যদি কৰে তেওঁলোকে যদি ভোট দিয়ে সেইটো জিকাটো আমি খাটাং পাই আছোঁ আজি বিৰোধী যিয়েই নকওকচোন পাক্কা ওলাই আহিম আমি বিজেপি থেংক ইউ অল